চিট কৰিস্মিতা কি খবৰ আপোনালোকৰ আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ ওচৰত আশা কৰিছো আপোনালোকৰ চাই ভাল লাগিব আৰু ভাল লাগিলে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আগৰ ভিডিওটো চালে গম পাব মই তাত ভ্যাকচিনৰ কথা কৈছিলো আজি গৈছিলো মই ভ্যাকচিন লব কিন্তু আজিও কলেজে ভ্যাকচিন আজি সেকেন্ড ডোজ ফার্স্ট ডোজ যেনলাকে লৈছে হিহঁতৰ সেকেন্ড ডোজটোহে দিব তো তাত নাপালো নোপোৱাৰ পিছত আৰু এখন বেলেগ স্কুলত গলো তাত গৈ লাইন কৰিলো লাইন পাতিলো ৰেজিষ্ট্ৰেচন কৰিব লওঁতে টেবুলখন চুইছো মাত্ৰ তেতিয়াতে কলে যে এতিয়া আৰু আজি নহব তাৰ পিছত হ'ব এতিয়া 100 হৈ গ'ল তো এতিয়া আৰু নহব তো আজিও নাপালো তো ঘৰত আহিলো এতিয়া গা পা ধুই আহিলো মই জাস্ট এতিয়া এটা ভিডিও আপলোড কৰিলো আপলোড হৈয়ে আছে এতিয়া আপোনালোকে চাব আৰু কেনেকুৱা লাগে জনাব আৰু লগতে ভাবিলো আৰু এটা ব্লগ মই ষ্টাৰ্ট কৰি দিও চেষ্টা কৰি আছো মই ব্লগবোৰ দিব কাৰণে কিন্তু বহুত দিন মই দিয়া নাই মাজতে 7-8 মাহ গেপ পৰি গৈছে সেইকাৰণে ভাবিছো লাহে লাহে এটা দুটা ভিডিও বনাই দি থাকো এতিয়া এটা আপলোড কৰিছো আপোনালোকে চাব আৰু ভাল লাগিলে লাইক শেয়াৰ কৰিব জ্বলা লাগিছিলে ভোট জলকীয়া এইটো লাষ্ট আছিলে সেইকাৰণে এইটো কাটি তেলত দি থৈ দিলো হেখে হল আৰু এটা আছে গছত লাগি সেইকাৰণে ভাবিলো এইটো কাটি ৰদতে দি থৈ দিও মোৰ কাটা হৈ গল এইখিনি এতিয়া ৰদত দি থম আৰু বাকিবোৰ ৰদত দিছে ৰব দেখাই আছে এইখিনি কাটি ৰদত শুকাবলৈ দিলো তাৰ পিছত তেলতে দিম আৰু এইবোৰ যে বটলবোৰ দেখিছে এইবোৰ সব ভোট জলকীয়াৰ আচাৰ হয় আচাৰ আৰু এয়া বগৰী আৰু আমৰ আচাৰ আছে আৰু এইবোৰ বগৰী ঘৰৰে বগৰী হয় শুকাব দিছে আৰু বহুত বগৰী আছে এইখিনি এনে ওচৰতে আছিল নেকি শুকাব ঘৰৰে টেঙা হয় গোল নেমু হয় আৰু ভিডিওটো কন্টিনিউ কৰা হোৱাই নাই এতিয়া আহিছো ভাত বনাব ইপিনে বহাইছো বুট আৰু আলুৰ ভাজি আৰু ভাত কেৰেলা ভাজি হ'ব আৰু দিনৰ দাইল আছে আৰু এটা আলু আৰু বুটৰ ভাজি আৰু ভাত কেৰেলা আলু ভাজি আৰু এয়া বনাম বুটৰ চাটনি আৰু দিনৰে দাইল আছে আজিৰ কাৰণে ডিনাৰ এখিনি হৈ যাব আৰু ইপিনে হ'ব বুটৰ চাটনি তো আজিৰ কাৰণে ডিনাৰ হৈ যাব আৰু দিনৰে দাইল আছে তেতিয়া হলে মই ভাতটো বনাই লও আপোনালোকে ভিডিওটো পিছৰলৈকে চাই থাকিব বাই এয়া এতিয়া এইখিনি বুটৰ চাটনি বনাম অলপমান বাকলি এৰিয়ে লৈছো অলপমান তেনেকৈ ৰাখিছো আৰু মান ধনিয়া দিছো আৰু দুটামান পুদিনাৰ পাত দিছো আৰু জলকীয়া আৰু আদা আজি নহৰু দিয়া নাই যেহেতু আজি মঙ্গলবাৰ হয় আমি নাখাও এইখিনি মোৰ বুটৰ চাটনিখিনি হৈ গ'ল guys good morning মই জাস্ট এতিয়া নহয় অকমান সময় হ'ল উঠিলো উঠি অলপ কাম আছিল এইখিনি কৰিলো কৰাৰ পিছত গা ধুই আহিলো কালি আৰু মোৰ ভিডিওটো কন্টিনিউ কৰা নহলে মানে মই নিজে নকৰিলো ৰাতিও হ'ল ৰাতি হোৱাৰ পিছত আজি নকৰো আৰু কালি কৰিম আৰু অলপমান মই ক্লিপ দেখাইছিলো মই ৰাতি ডিনাৰত কি বনাইছিলো এইখিনি দেখুৱাইছো এতিয়া ভাবিছো ভিডিওটো কন্টিনিউ কৰো আৰু এতিয়া বাজিছে 9:40 আৰু এতিয়া মই বনাম ৰুটি আৰু ৰঙালাওৰ ভাজি আপোনালোকক দেখুৱাম তেতিয়া হলে চাই ৰাখক ভিডিওটো শেষলৈকে এতিয়া এয়া ৰঙালাও কাটি থৈছে এতিয়া এইখিনি ভাজি বনাম আৰু এয়া মায়ে আটা মঠি থৈছে
এতিয়া এনে অকণমান বহি আছোঁ অকণমান মোৰ এডিটিং আছে সেইখিনি কৰিলোঁ আৰু কাইলৈ আছে মোৰ এক্সাম যিহেতু BA 5th চেমৰ অনলাইন এক্সাম হ'ব কাইলৈ আছে ভয়ো লাগি আছে কেনেকৈ কি কুৱেশ্যন পেপাৰ আহে বেছিকৈ মোৰ ভয় লাগে মই আপলোড কৰিব পাৰিম নে নোৱাৰিম কাৰণ মক টেষ্টত মোৰ প্ৰব্লেম হৈছিলে চ' ভাবি আছোঁ আৰু দুদিন আগত বনাইছিলোঁ মই বনোৱা নাই মায়ে বনাইছিলে অমিতাৰ খাৰ মাছৰ মাথাৰে বনাইছিলোঁ খাৰৰ ভিতৰত ক'ব গ'লে মই অমিতাৰ খাৰে খাই খুব ভাল পাওঁ অকণমান মিঠা মিঠা লাগে ন সেইটো মোৰ ভাল লাগে অকণমান মই ক্লিপ কৰি থৈছোঁ আপোনালোকক দেখাবৰ কাৰণে যদি আপোনালোকে ট্ৰাই কৰি চোৱা নাই তেতিয়াহ'লে ট্ৰাই কৰি চাব পাৰিব তেতিয়াহ'লে ব'লক চাই লওঁ খাৰৰ কাৰণে এইখিনি অমিতা এনেকৈ সৰু সৰুকৈ কাটি লৈছে আৰু জলকীয়া লাগিব আৰু ইয়াতে তেল দিছে এতিয়া দিছে কেইটামান পাঁচফোৰণ আৰু কেঁচা জলকীয়াকেইটা দি দিছে অকণমান ভজাৰ পিছত ইয়াত অমিতাখিনি দি দিব এতিয়া দিছে নিমখ আৰু এইখিনি আমি লৰাই অলপ টাইম ঢাকি থৈ দিম আৰু এতিয়া ঢাকনখন উঠাই অকণমান টাইম এনেকৈ লৰাই থাকিম গেছটো ল' ফ্লেমত ৰাখিব আৰু এতিয়া দিম আমি ইয়াত কলৰ খাৰ আপোনালোকে ছ'ডাও ব্যৱহাৰ কৰিব পাৰে কিন্তু কলৰ খাৰটো দিলে খাবলৈ বেছি সোৱাদ হয় ইয়াতে এইটো বটলৰ সোপাৰে আমি 3 সোপা দিছোঁ বেছি নিদিব নহ'লে তিতা লাগিব কলৰ খাৰখিনি মিক্স হৈ যোৱালৈকে এনেকৈ অকণমান টাইম লৰাই থাকিম যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায় তাৰপিছত আমি অলপ টাইমৰ কাৰণে আৰু আমি ঢাকন দি থৈ দিম আৰু এতিয়া ঢাকনখন উঠাই চাওকচোন ইমান ধুনীয়াকৈ সিজি গৈছে কলৰ খাৰ দিলোঁ যে এতিয়া ইমান ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া ভাজি থোৱা মাছৰ মাথাখিনি এতিয়া দি দিম এতিয়া দিছে ইয়াত আদাৰ পেষ্টখিনি দি এতিয়া ভালকৈ এইখিনি লৰাই ল'ম গোটেইখিনি মিক্স হৈ যোৱালৈকে কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি আৰু আমি ভাজি থাকিম আৰু এয়া আমাৰ অমিতাৰ খাৰ মাছৰ মাথাৰে ৰেডি হৈ গ'ল ইয়াতকৈ যদি আপোনালোকক পনীয়া লাগে অকণমান গৰম পানী দি ল'ব মই দিয়া নাই আপোনালোকে দিব পাৰে এয়া আমাৰ অমিতাৰে মাছৰ মাথাৰে ৰেডি হৈ গ'ল ভাত বনাই আছিলোঁ মাংস বনাব লৈছিলোঁ বায়ে মাজৰ পৰা কৈছে ভেকচিন ল'ব কৈছে তাই কৈছে ইয়াতে ভেকচিন আছে যিহেতু যোৱা 2 দিন আমি ভেকচিন পোৱা নাই তো মই আজি নগ'লোঁ খঙতে বায়ে কৈছে ভেকচিন আছে জল্দি আহি যা দৌৰা দৌৰিকৈ এতিয়া দৌৰা দৌৰিকৈ ভেকচিন ল'ব যাব ওলাইছোঁ আৰু ইমান ৰ'দ দিছে বাপৰে যোৱা 2 দিনটো এই ৰ'দত ঘূৰি ঘূৰি ভেকচিনে নাপালোঁ লাষ্টত খং উঠি যা নলওঁ যা আজি পিছত চাওঁ আজি কি হয় পাওঁ নে নাপাওঁ চাই থাকক ভিডিঅ'টো আৰু এয়া ভেকচিন লৈ আহি ভাত খালোঁ মায়ে বনাইছে চিকেন মায়ে বনাই থৈছে মই বনোৱা কথা আছিলে পিছত মায়ে বনাইলে মোৰ দেৰি হ'ব বুলি আৰু ইপিনে দালি বনাইছে
গাইজ মই এতিয়া আহিছোঁ আম কাটিবৰ কাৰণে ইমান মস্ত আম এটা এইটো ঘৰৰ আম হয় বজাৰৰ নহয় লাগিছে ঘৰত এটা দুটাকৈ সৰি আছে এইটো নিজে সৰিছে কিন্তু ফাটা নাই এইটো এতিয়া কাটিব আহিছোঁ আৰু লগতে দুটামান কথা ক'ব আহিছোঁ ফাইনেলি আজি ভেকচিন পালোঁ ল'লোঁ ভেকচিন এতিয়ালৈ একো হোৱা নাই এনেই অলপমান হাতখন বিষাইছে এতিয়ালৈ একো হোৱা নাই তেতিয়াহ'লে মই আমটো কাটি লওঁ চাই থাকক Hey guys, অলপ আগতে দেখালোঁ মই আম খোৱা কথা মই আম খালোঁ যিহেতু ঘৰৰে আম হয় খাবলৈ ভালে লাগিছে মিঠা আছিলে ঘৰৰ বস্তু খাই এনেও ভালেই লাগে এতিয়া ভাবিছোঁ মোৰ ব্লগটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু দীঘলীয়া নকৰোঁ যিহেতু দুদিনৰ ভিডিঅ' মই এড কৰিলোঁ বহুত দীঘল হৈ যাব সেইকাৰণে মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টাটো অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ ওচৰত সোনকালে পায় আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহিম তেতিয়ালৈ আজিলৈ আহিছোঁ ষ্টে ছেফ ষ্টে হেল্ডি বাই বাই